নমস্কাৰ, এটা বহু ভাল খবৰ আহিল যে DWৰ যিখন UP আছিল এছিষ্টেণ্ট টিচাৰ হিচাপে এপ্লাই কৰিছিল UPত। তো এইটো ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট দিয়া হৈছিল। তো এতিয়া এইটো মডিফাই কৰি ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট দিছে। তো সেই সন্দৰ্ভত আমাৰ DWৰ পৰা এখন নোটিছ প্ৰকাশ পাইছে আৰু মেৰিট লিষ্ট দিয়া হৈছে। তো আপোনালোকে চাব পাৰে মেৰিট লিষ্টত কাৰ নাম আছে, কাৰ নাম নাই, আৰু এইখন ফাৰ্ষ্ট মেৰিট লিষ্ট যিটো আছিল প্ৰফেশ্যনেল মেৰিট লিষ্ট, এইটো মডিফাই কৰি দিয়া হৈছে। আৰু নোটিছখনত কোৱা হৈছে যে এই মেৰিট লিষ্টৰ আধাৰত আপোনালোকে যদি ক্লেইম কৰে যে আপোনালোকে জব ফাইনেল পালে, তেনেহ'লে নহ'ব। ইয়াৰ কাৰণে বেলেগকৈ ফাইনেল মেৰিট লিষ্ট দিয়া হ'ব। এইটো জাষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট। তো ইয়াৰ ভিত্তিত আপোনালোকে ক্লেইম কৰিব নোৱাৰে। তো আপোনালোকে চাব পাৰে স্ক্ৰীনত নোটিছখন দিয়া আছে, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম 27/5, তাৰমানে 27 মে'ত দিয়া হৈছে। ইট ইজ ফৰ information to all the concerned that the second provisional merit list is prepared on the basis of the modification of first provisional merit list of candidate for recruitment to the post of regular teacher of the LP and UP school against the DW Assam advertisement by number এত তো দিয়া আছে ইন কমপ্লেইন্স উইথ দ্য অৰ্ডাৰ অফ দ্য অনাৰেবল হাই কোৰ্ট পাছ ইন যিটো কেছ কৰা হৈছিল এই মানে নাইচৰ বিষয়ে। এই কেছ নাম্বাৰ সকলোবিলাক দিয়া আছে, কোনে কেছ কৰিছিল, বিকাশ দেৱ, আৰু বহুতো মানুহ আছিল, সিহঁতৰ নাম দিয়া আছে। তো মেইন ইম্পৰ্টেণ্ট কথাটো লিখা আছে ছেকেণ্ড পেৰাগ্ৰাফত, দ্য কেণ্ডিডেট কেন নট ক্লেইম ফৰ এপইণ্টমেণ্ট বেছড আপন দ্য ফেক্ট ডেট দেয়াৰ নেম হেভ এপিয়াৰ্ড ইন দ্য ছেকেণ্ড প্ৰফেশ্যনেল ছিলেক্ট লিষ্ট। দ্য ছেকেণ্ড প্ৰফেশ্যনেল ছিলেক্ট লিষ্ট উইল নট বি কনচিডাৰ্ড এজ দ্য ফাইনেল ৰিজাল্ট অফ দ্য ছিলেকশ্যন প্ৰচেছ। তো ইয়াত ভালদৰে কোৱা হৈছে এইটো ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টটো মডিফাই কৰি দিয়া হৈছে, আৰু এইটোৱে ফাইনেল লিষ্ট নহয়, ফাইনেল লিষ্টখন এক্সট্ৰাভাৱে দিয়া হ'ব। আৰু এই মেৰিট লিষ্ট সন্দৰ্ভত যদি আপোনালোকৰ কোনো প্ৰব্লেম থাকে, আপোনালোকে DWত ভিজিট কৰিব পাৰে অফিচত। 29 মে'ৰ পৰা 30 মে'ৰ ভিতৰত টাইম দিয়া আছে, ৰাতিপুৱা 11টাৰ পৰা আবেলি 5 বজালৈ। তো এতিয়া আপোনালোকে চাব পাৰে কাৰ কাৰ নাম এই মেৰিট লিষ্টত আছে, দিয়াই আছে। ৰেজিষ্ট্ৰেশ্যন ID নাম্বাৰ দিয়া আছে, কেণ্ডিডেটৰ নাম দিয়া আছে, টোটাল মাৰ্ক দিয়া আছে, ছিলেক্টেড ষ্টেটাছ দিয়া আছে, তাৰপিছত মিডিয়ামটো দিয়া আছে, মিডিয়াম অফ স্কুল, তাৰপিছত ছিলেক্টেড কেটাগৰী কোন কেটাগৰীৰ হয়, আৰু ৰিমাৰ্কছত ইম্পৰ্টেণ্ট কথা লিখা আছে। তাৰমানে আপোনালোকে BEd দি ল'লে না DLEd দি ল'লে বা নিয়জ DLEd সকলোবিলাক ৰিমাৰ্কছত লিখা আছে। তো সকলোৰে নাম চাব পাৰে, আপোনালোকে চাব পাৰে, ভিডিঅ'খন প'ষ্ট কৰি মানে চাব পাৰে কাৰ নাম আছে। এই সকলোবিলাক মানে এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে মানে আপাৰ প্ৰাইমেৰীৰ কাৰণে দিয়া হৈছে। ইয়াত সকলোবিলাক পোষ্টৰ কাৰণে দিয়া হৈছে, বেংগলী মিডিয়াম, অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম, বড়ো, হিন্দী সকলোবিলাক দিয়া আছে। ইয়াতে আপোনালোকে চাব পাৰে জেনেৰেল, ST SC EWS সকলোবিলাক দিয়া আছে। আৰু একেবাৰে লাষ্টত কেইটামান কথা লিখা আছে যে এইখন ফাইনেল মেৰিট লিষ্ট নহয়, আৰু এই মেৰিট লিষ্ট সন্দৰ্ভত আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে 29 আৰু 30 মে'ত আপোনালোকে DWত ভিজিট কৰিব পাৰে। আৰু এই লিষ্টত নাম থাকিলে যে জব দিব এইটো নহয়, আৰু ইয়াৰ বাবে ফাইনেল মেৰিট লিষ্ট দিব, আৰু ফাইনেল মেৰিট লিষ্টত যাৰ নাম আছে সিহঁতকহে এপইণ্টমেণ্ট দিয়া হ'ব। তো আপোনালোকে চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।